হেল্ল' এভৰিৱান, প্ৰথমে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ স্পাইচি পাস্তাৰ এটা সুন্দৰ ৰেচিপি। এই ৰেচিপিবিধ কম সময়তে বনাই খাব পাৰি। আহকচোন এই পাস্তাবিধ মইনো কেনেকৈ বনাইছোঁ চাওঁ। প্ৰথমে গেছটো জ্বলাই চচপেনটো পাতি দিলোঁ। তাৰ পাছত ইয়াতে পানী অলপ দিছোঁ আৰু দিছোঁ ইয়াতে এচামুচ নিমখ। তাৰ পাছত ইয়াতে দিছোঁ পাস্তাখিনি আৰু ইয়াতে 2 চামুচ ৰিফাইন দিছোঁ আৰু গোটেইখিনি এবাৰ ভালদৰে লৰাই দিছোঁ। 5 মিনিট সিজাৰ পিছত মই এনেদৰে উঠাই চুৰিয়ে কাটি চাইছোঁ। এয়া দেখিছেনে, পাস্তাখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া পাস্তাখিনি খৰাহীটোলৈ টুকি লৈছোঁ। তাৰ পাছত ঠাণ্ডা পানী দি ভালদৰে ধুই লৈছোঁ। এতিয়া পাস্তা বনাবলৈ আমাক লাগিব 2টা বিলাহী, 2টা পিঁয়াজ লৈছোঁ আৰু 3-4টামান কেঁচা জলকীয়া লৈছোঁ। এই গোটেইখিনি এতিয়া ভালদৰে সৰু সৰুকৈ কাটি লোৱা হৈ গৈছে। আকৌ গেছটো জ্বলাই কেৰাহীখন পাতি দিলোঁ। তাৰ পাছত ইয়াতে ৰিফাইন অলপ দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই ইয়াতে কাটি থোৱা নহৰু 2 চামুচ দিছোঁ। নহৰুখিনি অলপ সময় ভজাৰ পাছত ইয়াতে দিছোঁ মই পিঁয়াজখিনি। তাৰ পাছত কাটি থোৱা কেঁচা জলকীয়া কেইটা দিছোঁ। তাৰ পাছত এই গোটেইখিনি এবাৰ ভালদৰে লৰাই দিছোঁ। পিঁয়াজখিনি একেবাৰে ব্ৰাউন হ'ব নালাগে। আৰু দিছোঁ কালাৰৰ কাৰণে এচামুচ কাশ্মীৰী জলকীয়া গুড়ি। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ আৰু ইয়াতে এতিয়া কাটি থোৱা বিলাহীখিনি দিছোঁ। এতিয়া বিলাহীখিনি গলি যোৱালৈকে ভালদৰে ভাজিব লাগিব। এয়া দেখিছেনে, বিলাহীখিনি ভালদৰে গলি গৈছে। এতিয়া মই ইয়াতে 3 চামুচ টমেটো চচ এড কৰিছোঁ। তাৰ পাছত গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। এতিয়া দিছোঁ ইয়াতে আধা চামুচ জালুকৰ গুড়ি। তাৰ পাছত মই ইয়াতে এচামুচ পাস্তা মছলা এড কৰিছোঁ। এই গোটেইখিনি ভালদৰে মিক্স কৰাৰ পাছত মই ইয়াতে এড কৰি দিছোঁ পাস্তাখিনি। এতিয়া পাস্তাখিনি ঘন ঘনকৈ লৰাই থাকিব লাগিব, নহ'লে পাস্তাখিনি তলত ধৰি যাব পাৰে। গেছৰ জুই মিডিয়ামত ৰাখি ভাজিব। এতিয়া দিছোঁ ইয়াতে অকণমান নিমখ। পাস্তাখিনি বইল কৰোঁতে নিমখ দিয়া আছিল, সেইবাবে অকণমানহে দিছোঁ। 2 মিনিটমান ভজাৰ পিছত মই এতিয়া গেছটো অফ কৰি দিছোঁ। এতিয়া এয়া আমাৰ পাস্তা ৰেডি হৈ গ'ল। এনেকৈ পাস্তা কোনে কোনে বনায় কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। আৰু লগতে থকা বেল আইকনটো টিপি দিব, তেতিয়া আমাৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিব। ধন্যবাদ।